আমাৰ খাটালপাৰা গাঁৱৰ ধ্ৰুৱ দাসৰ ঘৰত আজি আকস্মিকভাৱে জুই লগাৰ ফলত গোটেই ঘৰখন বিধ্বস্ত হৈছে। সা সম্পত্তি টকা পইচা আদি কৰি গোটেইখিনি তেওঁলোকৰ সম্পত্তি জুইত জাহ গৈছে। সাধাৰণতে তেওঁলোকৰ আজি ঘৰত মানুহ নাছিল। ধ্ৰুৱ দাসৰ ল'ৰাটো অসুখ হোৱাৰ কাৰণে তেওঁক মেডিকেলত লৈ গৈছিল আৰু ধ্ৰুৱ দাসৰ মাক য'ত মানে জুই আৰম্ভ হৈছে সেই ৰুমটোত ধ্ৰুৱ দাসৰ মাকে থাকে, মাকো নাছিল আজি। গতিকে আমি কেনেকৈ সংঘটিত হ'ল আমিও এতিয়ালৈকে আমি গম পোৱা নাই, কিন্তু আমি দেখিছো চিলিণ্ডাৰো ব্লাষ্ট হৈ গৈছে, যাৰ ফলত গোটেই ঘৰটো মানে জুইৰে আৱৰি ধৰে। এতিয়া স্থানীয় ৰাইজ গাঁৱৰ মানুহখিনি আহি ততাতয়াকৈ আমি পানী দি অলপ কিবা কৰিলো, ইমান জুইটো পানী দি কৰিব নোৱাৰি। তাৰপিছত ফায়াৰ ব্ৰিগেডৰ মানুহ আহিল, আহি তেওঁলোকে মোটামুটি ৩-৪ ঘণ্টা বৰ্তমানেও তেওঁলোকে যুঁজি আছে জুইৰ মানে নুমুৱাৰ কাৰণে। গতিকে তেওঁলোকৰ সা সম্পত্তি মানে ধ্বংস হৈছে। কাৰণ তাৰমানে এতিয়া আমি যিটো দেখিছো এটা চন্দুকত গাঁঠে গাঁঠে টকা ওলাইছে, আধা পুৰি গৈছে, ইতিমধ্যে আধা আছে, মানে আধা পুৰা হৈ আছে টকা বান্দিল। তাৰ ফলত আৰু কি হয়, তেওঁলোকৰ মাকৰ বহুত সম্পত্তি আছিল সোণা গনা, সেইখিনি আছে না নাই জুইতে যা গ'ল এতিয়া আমি গম পোৱা নাই। কিন্তু টকা আমি আধা পুৰা এটা বাকচত, গোটেই বাকচটো ভৰ্তি হৈ আছিল। আমি সেনেকে ভাবিছো, কাৰণ চিলিণ্ডাৰ যিহেতু ব্ৰাষ্ট হৈছে, এটা আপোনালোকে দেখিছে এটা মানে ফাটি গৈছে একদম চিলিণ্ডাৰ। গতিকে খুব বেয়া লাগিছে। এনে ধ্ৰুৱ দাসৰ মানে কাম কৰি খোৱা মানুহ, তেওঁ কিবাকে এনেকে চলি আছিল, কিন্তু সা সম্পত্তি বিলাক সম্ভৱ টকা পইচা খিনি তেওঁলোকে বেংকত থোৱা নাছিল। কাৰণ যিটো মাকৰ ট্ৰাংক আছিল গোটেই তাতে টকা পইচা বিলাক আমি দেখিছো। গৰীব মানুহ। ধ্ৰুৱ দাস এনে আগতে পাণ তামোলৰ দোকান আছিল, এতিয়া সেইখনো উঠি গৈছে। তেওঁ কিবা এনেকে কাম কৰি খাই আছে আৰু।